প্ৰিয় শিক্ষাগুৰুসকল, জনাই আছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ যে সমগ্ৰ শিক্ষাৰ ফালৰ পৰা আহিছে গুণোৎসৱ সম্পৰ্কীয় এক গুৰুত্বপূৰ্ণ জাননী। অৰ্থাৎ যিটো 2025 বৰ্ষত যিটো গুণোৎসৱ হ'ব সেইটো কেতিয়াৰ পৰা কেতিয়ালৈকে হ'ব এইটো অফিচিয়েল এটা অৰ্ডাৰ দিছে সমগ্ৰ শিক্ষাৰ ফালৰ পৰা। এইটো চাব পাৰিছে নাৰায়ণ কানৱাৰ IAS মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা, আৰু এইটো ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ সকললৈ পঠাইছে। আৰু এইটো চাব পাৰে ছাবজেক্ট হ'ল শ্বেডিউল অফ গুণোৎসৱ 2025। অৰ্থাৎ ইয়াত কি লিখিছে, উইথ ৰেফাৰেন্স টু দ্য ছাবজেক্ট চাইটেড এবভ, দিছ ইজ টু ইনফৰ্ম ইউ ডেট দ্য গুণোৎসৱ 2025 6th round will be held within the period of 6th January 2025 to 9th February 2025 as approved by Government of Assam। অৰ্থাৎ অসম চৰকাৰৰ পৰা এইটো এপ্ৰুভ কৰোৱা হৈছে যে 2025 বৰ্ষৰ গুণোৎসৱটো 6 জানুৱাৰীৰ পৰা 9 ফেব্ৰুৱাৰীলৈকে চলিব। দ্য ফেজ ৱাইজ শ্বেডিউল অফ দ্য প্ৰগ্ৰেম ইজ এজ ফলোজ। আৰু ফেজ ৱাইজ শ্বেডিউলটো চাব পাৰে কোন ডিষ্ট্ৰিক্টত কেতিয়া হ'ব। তো প্ৰথম ফেজ ডেট অফ ছেল্ফ এভালুৱেশ্যন হ'ব 6 জানুৱাৰী 2025। এক্সটাৰ্নেল এভালুৱেশ্যন হ'ব 7th, 8th আৰু 9th জানুৱাৰী। কোন কোন জিলাত? বৰপেটা, বজালী, কৰিমগঞ্জ, কামৰূপ, কাৰ্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, নগাঁও, শিৱসাগৰ, চাউথ চালমাৰা, মানকাছাৰ, ওদালগুৰি। 11টা ডিষ্ট্ৰিক্টত প্ৰথম ফেজত হ'ব 6 জানুৱাৰীৰ পৰা। ছেকেণ্ড ফেজত হ'ব 18 জানুৱাৰীৰ পৰা। 18 জানুৱাৰীত হ'ব ছেল্ফ এভালুৱেশ্যন, আৰু 20, 21 আৰু 22 জানুৱাৰী 2025 তাৰিখে হ'ব এক্সটাৰ্নেল এভালুৱেশ্যন। ডিষ্ট্ৰিক্টবিলাক হ'ল বাক্সা, চিৰাং, চৰাইদেউ, ধেমাজি, ধুবুৰী, গোলাঘাট, হাইলাকান্দি, হোজাই, যোৰহাট, কামৰূপ মেট্ৰ', শোণিতপুৰ, তামুলপুৰ, তিনিচুকীয়া। 13টা জিলাত ছেকেণ্ড ফেজত হ'ব। আৰু থাৰ্ড ফেজত হ'ব 6th ফেব্ৰুৱাৰী ছেল্ফ এভালুৱেশ্যন, 7th, 8th আৰু 9th ফেব্ৰুৱাৰী এক্সটাৰ্নেল এভালুৱেশ্যন। বঙাইগাঁও, বিশ্বনাথ, দৰং, ডিব্ৰুগড়, গোৱালপাৰা, কাছাৰ, নলবাৰী, মৰিগাঁও, ডিমা হাছাও, মাজুলী, ৱেষ্ট কাৰ্বি আংলং। 11টা ডিষ্ট্ৰিক্টত থাৰ্ড ফেজত হ'ব। তো এইখিনি আছিলে গুণোৎসৱ সম্পৰ্কীয় শ্বেডিউল, এইটো কেতিয়া কেতিয়া অনুষ্ঠিত হ'ব। তলত কি লিখিছে চাওক, গুণোৎসৱ ফৰ বজালী এণ্ড তামুলপুৰ উইল বি কণ্ডাক্টেড বাই বৰপেটা এণ্ড বাক্সা ৰেছপেক্টিভলি। অৰ্থাৎ বজালী ডিষ্ট্ৰিক্টৰ গুণোৎসৱ বৰপেটাৰ শ্বেডিউল মতে হ'ব আৰু তামুলপুৰৰ বাক্সাৰ শ্বেডিউল মতে হ'ব। ইউ আৰ দেয়াৰ ফৰ directed to initiate all activities including formation। তো এইটো নিৰ্দেশ দিয়া হৈছে ফৰ্মেশ্যন অফ চেল, কমিটিজ এটচেট্ৰা এজ পাৰ এক্সিষ্টিং এডমিনিষ্ট্ৰেটিভ গাইডলাইনছ অফ গুণোৎসৱ। তো ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰসকলক নিৰ্দেশ দিয়া হৈছে তেওঁলোকে যাতে সকলো ধৰণৰ মানে যুঁজা কৰি শেষ কৰে, সাজু কৰি থয় সেই সময়ৰ ভিতৰত। যিটো শ্বেডিউল দিয়া হৈছে সেইমতে গুণোৎসৱ অনুষ্ঠিত হ'ব। তো এইখিনি আছিলে গুণোৎসৱ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।